হেল্ল' এভৰিৱান, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত মোৰ মোৰ ওপৰগৰাকীয়ে সংগীত বিদ্যালয় এখন আৰম্ভণি কৰিব লৈছে। সংগীত বিদ্যালয়খন অকণমান আনুষ্ঠানিকভাৱে কেইটামান নিয়ম কৰিব, তাকে আজি এই ভিডিঅ'টো দেখাওঁ বুলি ভাবিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তেওঁ সংগীত বিদ্যালয়খন আৰম্ভ কৰিব লৈছে খোৱাং সোণোৱাল চেৰিটেবল বালিকা বিদ্যালয়ত প্ৰতি দেওবাৰে আবেলি 3 বজাৰ পৰা। আৰু সংগীত বিদ্যালয়খনৰ নাম সৰস্বতী সংগীত বিদ্যালয়। ইয়াত শাস্ত্ৰীয় সংগীত, আধুনিক গীত, তবলা আৰু গীটাৰ শিকোৱা হ'ব। যিহেতু আজি সংগীত বিদ্যালয়খন আৰম্ভণি কৰিব, মই এটি সৰু উপহাৰ দিছোঁ, কেক। আৰু এই কেকটো মই নিজে বনাইছোঁ আৰু আপোনালোককো কেতিয়াবা দেখাম কেক আইচিং কেনেকৈ কৰে। এয়া সংগীত বিদ্যালয় উদ্বোধন অনুষ্ঠান, আৰু উদ্বোধন কৰিব ঘৰৰ জ্যেষ্ঠ হিচাপে আমাৰ শাহুমাই। আৰু আজি এই অনুষ্ঠানত বিশেষ কোনো অতিথি বুলিবলৈ নাই, ওচৰ চুবুৰীয়া কেইগৰাকীমান আৰু আমাৰ এই ওচৰৰ জ্যেষ্ঠ কেইগৰাকীমানৰ লগতে অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ লগে লগে কেক কটা পৰ্ব আৰম্ভণি হৈছে। তাৰ পিছতে সংগীত শিক্ষয়িত্ৰী দুই এষাৰ আৰু আমাৰ গাঁৱৰ জ্যেষ্ঠসকলৰ দুই এষাৰ দি আমাৰ এই অনুষ্ঠান আৰম্ভণি হ'ব। আমাৰ ঘৰৰ দৰে হৈ গৈছে, আগত চিনাকি হৈছোঁ তেওঁলোকে, গতিকে মোৰ কোনো কথা নাই, তেওঁলোকক পঠাব পাৰিম। লগতে এইটো এটা ভাল কাম, এখন সংগীত বিদ্যালয় পতা হৈছে, গতিকে এইখন চলি থাকক। আমি সকলোকে জনাবও লাগে যে এনেকুৱা এখন সংগীত হৈছে, আৰু যেতিয়া আমাৰ সৰু ল'ৰা ছোৱালীখিনি কিবা এটা দিশত আগবাঢ়িব, তেতিয়াহ'লে এই অঞ্চলটোৰে ডেভেলপ হ'ব। আৰু লগতে আচলতে শিক্ষাটোৰ ডেভেলপমেণ্টটো
অনুষ্ঠানটোৰ শেষৰ ফালে ওলালেহি আমাৰ সকলোৰে পৰিচিত শুক্লা দেৱী পেহী। তেওঁ খুব ধুনীয়া গীত গায়, তাকে মই অনুৰোধ কৰিলোঁ তেওঁক গীত এটি গাবলৈ। মই যেতিয়া এই জীৱন মায়া এৰি গুচি যাম, আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম। নেলাগে মোৰ সোঁৱৰণি সভা, নেলাগে মিছা নাম, তোমাৰে টুপি চকুলো পালেই মই পাম মোৰ দাম। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম। পেহীলৈ এটি গীত গোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ পেহী। আকৌ আমাৰ এনেকুৱা অনুষ্ঠান পাতিলে আপুনি নিশ্চয় আহিব। খুব ভাল, তোমালোকৰ নতুন সংগীত বিদ্যালয়লৈ মোৰ বহুত আশীৰ্বাদ থাকিল আৰু আগুৱাই যোৱা তাকে কামনা কৰিলোঁ। অনুষ্ঠানৰ শেষৰ ফালে আমি চাহৰো যোগান কৰিছিলোঁ, তাকে আপোনালোকক অলপ দেখাওঁ বুলি ভাবিলোঁ। আৰু ভিডিঅ'টো আজি মই ইয়াতে সামৰিব লাগিব, যিহেতু আমাৰ অনুষ্ঠানো শেষ হ'ল। আৰু আপোনালোকে যদি কোনোবাই সংগীত শিকিব বিচাৰে, মই তাত কণ্টেক্ট নাম্বাৰ দিয়া আছে, এই কণ্টেক্ট নাম্বাৰ যোগাযোগ কৰিলে হ'ব। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।